হাই গুড মৰ্ণিং গাইজ মানে মই দীপাংকৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মানে আমি পিকনিকত দাৰাগাঁও নামৰ স্পট এটা আছে, পিকনিক স্পট নতুনকৈ খুলিছে চাগে, তালৈকে যাম। আপোনালোকক মানে বাটত যি হয় এইবিলাক দেখুৱাম আৰু পিকনিক স্পটটো অলপ দিশংশ কিছু দেখুৱাবলৈ চেষ্টা কৰিম আৰু তেতিয়াহ'লে চাই থাকিব মোৰ লগত একেলগে ভিডিঅ'টো। আৰু যদি ভাল লাগে এতিয়া লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়াতো 4:30 বাজিলে, গতিকে আমি যাওঁ ইয়াৰ পৰা। মানে মই ইয়াৰ পৰা আকৌ চাংচাৰিলৈ যাব লাগিব, মোৰ গাড়ীখন তাতে আছে, গতিকে চাংচাৰিলৈ গৈ তাৰ পৰাই গাড়ী উঠিম। তেতিয়াহ'লে চাই থাকক একেলগে আৰু বাটৰ কিছু দিশংশ আপোনালোকক দেখুৱাম। গতিকে আহক আৰু ব'লক একেলগে চাওঁ। এতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ। এতিয়া চাওক আপোনাৰ ৰাস্তাত কিমান কুঁৱলী, একেবাৰে বগা হৈ আছে। এই কুঁৱলীৰ মাজে মাজে আৰু গৈ আছোঁ আৰু গৈ আমি চাংচাৰি পাওঁ আৰু তাত আপোনালোকক ডাইৰেক্ট দেখুৱাম আৰু মানে গাড়ীখনত উঠা। তেতিয়াহ'লে চাই থাকক একেলগে। গৰম্বৰ দলংখন পাব হ'লে এখন গৰম্বৰ দলং চাওক না, কুঁৱলী চাওক। এতিয়া আহক আৰু আপোনালোকৰ মোৰ লগত একেলগে আৰু একেলগে চাওক, একেলগে যাওঁ। আৰু এনেদৰে মানে কুঁৱলীৰ মাজে মাজে আহি আমি আমাৰ মানে জেগা পালোঁৱে আৰু মানে য'ত আমাৰ গাড়ীখন ৰখি আছে। এয়া গাড়ীখন ৰখি আছে, চব ৰেডি আৰু যাব। এতিয়া আমি গাড়ীখন লৈ ইয়াৰ পৰা ওলাম আৰু আহক ব'লক আমি ৰাস্তাৰ দিশাংশ চাই লওঁ। এয়া আমি ইয়াৰ পৰা আমি ৰাওনা হ'লোঁ আৰু আহি থাকোঁতে মানে বাছতে আৰু লগৰবোৰৰ লগত এইবিলাক আৰু ডেন্স, পূৰা গাড়ীত পূৰা ডেন্স চলি আছে আৰু এয়া চাওকচোন, পূৰা ডেন্স চলি আছে আৰু অলপ অলপ দেখুৱালোঁ। মানে এতিয়া বেকগ্ৰাউণ্ডৰ চাউণ্ডটো শুনালে মানে কপিৰাইট আহিব, সেইকাৰণে মানে এতিয়া চাউণ্ডটো শুনাবও পৰা নাই আৰু এনেদৰে মানে হাঁহি ধেমালিৰ মাজেৰে আহি আমি আমাৰ মানে গন্তব্যস্থান মানে পিকনিক প্লেচটো পাই গ'লোঁ আৰু মানে পাব হ'লোৱে আৰু সেইটো। ইয়াৰ আগতে কিবা আৰ্মি বা CRPF কিবা কেম্প এটা আছে, সেইটো পাৰ হৈ আমাৰ প্লেচটো পাম আৰু যিটো প্লেচলৈ মই আপোনালোকক লৈ আহিম বুলি কৈছিলোঁ আৰু সেই প্লেচটো পাম আৰু প্লেচটো পালোঁৱে। এতিয়া মানে ৰাস্তাটো ভাল নহয়, সৰু ৰাস্তাত আমি যিহেতু বাছ লৈ আছোঁ, এতিয়া অলপ প্ৰব্লেম হৈছে। এতিয়া আমি গাড়ীখন ইয়াত ৰাখি লওঁ আপোনালোকক কিছুমান চিনেমেটিক শ্বট আপোনালোকক দেখুৱাম আৰু নিশ্চয় আপোনালোকে চাই ভাল পাব। যদি আৰু চাই ভাল পায় তেনেহ'লে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত লাইক দিব বুলি আশা ৰাখিলোঁ। এতিয়া আহক আমি একেলগে আপোনালোকক গোটেইখিনি দেখুৱাওঁ ক'ত কি হয়, আৰু লগতে আমাৰ খানাৰ যোগাৰ কি আছে। মানে পিকনিক যিহেতু ক'ব আছে, খানাটো খাবই লাগিব ভালদৰে, গতিকে খানাৰ যোগাৰ কি আছে সেইখিনিও আপোনালোকক দেখুৱাম। এতিয়া ব'লক আৰু একেলগে চাওঁ ভিডিঅ'টো। গাড়ীৰ পৰা বস্তুবিলাক নমালোঁ। এতিয়া মানে লগৰবোৰে চব খানাত ৰেডি কৰাত আৰম্ভ কৰিছে, ইয়াতে আলু পিঁয়াজ কুটিব ধৰিছে। এতিয়া ব'লক আমি অলপ জেগাখিনিয়ে ঘূৰি আহোঁ নে কি কয়। এয়া অলপ আগবাঢ়ি যাওঁ আমি। এয়া চাওক না, এইখন ভূটান পাহাৰখন, কি ধুনীয়া এটা চিনাৰীৰ মাজতে জেগাখিনি অৱস্থিত, দাৰাগাঁও নামৰ পিকনিক প্লেচটো। এয়া চাওক, আমি অলপ আগবাঢ়ি গৈ আছোঁ, আপোনালোকে একেলগে চিনেমেটিক হিচাপে চাই লওক আৰু আপোনালোকে। কাষে কাষে নদীও এটা আছে, মানে পানী কম আছে নদীটোত এতিয়া। আৰু আগবাঢ়ি যাওঁ বৰ্ডাৰলৈকে, ইয়াত ভাৰত আৰু মানে ভূটানৰ বৰ্ডাৰটো আছে, তালৈকে আগবাঢ়ি যাওঁ লাহে লাহে এনেদৰে। এতিয়া আহক আপোনালোকে ভালদৰে চাই থাকিব ভিডিঅ'টো। মানুহ কিন্তু বহুত আছে, মানে আমাৰ অহাত অলপ দেৰি হৈ গ'ল, মানে আমি পাওঁতে 11টা বাজি গ'ল, গতিকে আমি অলপ ওচৰতে খাবলগীয়া হ'ল। এইফালে খালেতো আৰু নিশ্চয় বেছি ভাল লাগিল হয়, কাৰণ পানীৰ ওচৰতে খানা খাব পাৰিলোঁ। এতিয়া আমাৰ অলপ মানে প্ৰব্লেম হ'ল আৰু এতিয়া একো নাই আৰু খানাটো তাত খাম। এতিয়া আমি ইয়াত অলপ ঘূৰি ফুৰি চাওঁ আৰু আমিও
চাওঁ, লগতে আৰু মোৰ ভিউৱাৰ্ছ কেইটাকো দেখুৱাম ভালদৰে। ভিডিঅ'টো চাই থাকক আৰু। গাড়ী মটৰ চলি মানে জেগাখিনি বহুত ধূলি এনেকুৱা হৈ গৈছে। মানে এখন গাড়ী গ'লে আৰু পুৰা একেবাৰে ধূলি ভৰ্তি হৈ যায়, তেনেকুৱা হৈ গৈছে। এতিয়া গৰম লাগিছে, ৰ'দত আইচক্ৰীম খাই লওঁ। এতিয়া আইচক্ৰীম খাই অলপ ঘূৰোঁ আৰু ইয়াতে। আৰু ইয়াত আইতাবিলাকে মানে এইবিলাক কল লোকেল বস্তু উলিয়াইছে কিবা কিবি। এতিয়া ব'লক অলপ মানে এইফালে ওপৰ ফালেও কিবা এটা আছে, মানে এইবিলাকত উঠিলে বোলে সিহঁতক পইচা দিব লাগে, সেইকাৰণে আৰু এইফালে নাযাওঁ আৰু। আমি অলপ আপোনালোকক দেখুৱাওঁ। এয়া গাড়ী মটৰ চাওক, আৰু ইয়াৰ ওপৰত চাওক জিপ লাইন, মানে এইটো আৰু ওপৰৰ পৰা তললৈ 50 ৰুপিজ লাগে তেনেকুৱাকৈ দিছে। এতিয়া ব'লক আমি মেইন প্লেচটো অলপ আপোনালোকক দেখুৱাই লওঁ। চাওঁ, এয়া চাওক কি ধুনীয়া চাৰিওফালে মানে পাহাৰে আৱৰি থকা ঠাই এটা, ইমান ধুনীয়া পৰিৱেশ। আপোনালোকে আহিব কেতিয়াবা ইয়ালৈ পিকনিকছত। আৰু ইয়াতো মানে এই ডিচেম্বৰ জানুৱাৰী মাহততো ইয়াত মানে মানুহ পূৰা ভৰ্তি হৈ থাকে, পূৰা ভিৰ। পিকনিক প্লেচটো বগৰীৰ গছ কিবা কিবি তেনেকুৱা আছে ইয়াতে। এতিয়া চাওক আৰু কিমান আৰু মই কৈ থাকিম, এতিয়া আপোনালোকে এতিয়া চাই থাকক। আৰু ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, আপোনালোকে ভালদৰে চাব। অলপ দীঘলীয়া হ'ব, কাৰণ গোটেইখিনি দেখুৱাব লাগে, অলপ দীঘলীয়া হ'বই। এতিয়া চাই থাকক বাৰু। ভাৰত ভূটানৰ বৰ্ডাৰতে মানে প্লেচটো অৱস্থিত, আৰু চাওক না কি ধুনীয়া সেউজীয়া। আৰু প্লেচটো প্ৰায় বগামাটিৰ নিচিনা ছেইম প্লেচেই হয়, মানে ক'বলৈ গ'লে এটাই ছেইম প্লেচ, ছেইম আৰু প্লেচ। কিন্তু ইয়াতে মানে অলপ জেগা ডাঙৰ আছে, আৰু মানে এইটো ডাইৰেক্ট সীমা হয় ভাৰত আৰু ভূটানৰ। সেইকাৰণে মানুহবিলাক চাব আহে। মানে জেগাখিনি অলপ গুহাৰ নিচিনা, আপোনালোকে অহা ৰাস্তাটোৰ ফালৰ পৰা চালে মানে জেগাটো গম পাব। জেগাটো সম্পূৰ্ণ মানে পৃথক আৰু কি ভাল লাগিলে আহি। এতিয়া ব'লক আমি আমাৰ খানাৰ আয়োজনটোও চাই লওঁ, কি বনাইছে। মই আহি কেৱল মাংস বনোৱাই দেখা পালোঁ, মানে আয়োজন বহুকেইটা আছে, পনীৰ মাছ মাংস গোটেইকেইটা আছে, মানে বেলেগখিনি বনোৱা হৈয়ে গ'ল ইতিমধ্যে। এতিয়া মই আহি পাওঁতে মানে এইটোহে বনাই আছে মাংসটো। এতিয়া আহক আমি মানে গোটেইবিলাক ল'ৰাই আৰু একেলগে অলপ ধেমালি কৰা দৃশ্য কিছু আপোনালোকক দেখুৱাওক। মানে ডেন্স কৰি আছে ল'ৰাবিলাকে গোটেইবিলাকে। এয়া চাওক, কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম আৰু মানে এনজয় আৰু এইটোৱে এটা। মানে ডেন্স কৰি থকা গানটো মই দিব পৰা নাই, কাৰণ গানটো দিলে কপিৰাইট ক্লেইম দি দিব পাৰে, সেইকাৰণে গানটো দিব পৰা নাই। তাৰ বাবে বেয়া নাপাব আৰু আপোনালোকে। আৰু এনেকৈ হাঁহি ধেমালিৰ মাজতে মানে আমাৰ খোৱা লোৱা হৈয়ে গ'ল। এতিয়া প্ৰায় আমি মানে ৰেডিয়ে আৰু যাব। এতিয়া আৰু বস্তুবিলাক গাড়ীত তোলোঁ লাহে গোটেইকেইজনে লগ লাগি। শেষত আমি বাছত উঠি আপোনালোকক মানে কিছু দৃশ্যাংশ দেখুৱাম, আৰু দেখুৱাই ভিডিঅ'টো আমি এটা সমাপ্ত কৰিলে ভাল লাগে। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এতিয়া চাওক ভিডিঅ'টো ভালদৰে, মানে শেষত আৰু এইবিলাক চবেই এনজয় কৰি আছোঁ, আৰু আমি মানে এনেদৰে এনজয় কৰি আমি ঘৰ পাম আৰু গৈ ভিডিঅ'টো আমি এটা সমাপ্ত কৰি লওঁ। महाराज